সাংবাদিক বন্ধুসকলে বুজিছে, অথনি বুজিছে যেতিয়া আমি ৰেলী কৰি আহিছোঁ যে আপুনি অহাৰ পিছত বিপি দলৰ অৱস্থা কি হ'ব। মই কৈছোঁ পিছত কম দলত থাকে। বিপিএফ দলটো নাথাকা নহয়, থাকিব, কিন্তু আজিৰ পৰা বিপিএফ দলৰ হেমোগ্লোবিন বিল' 5 হ'ব। এজন মানুহে সুস্থভাৱে থাকিব হ'লে 13 হেমোগ্লোবিন 13 লাগে। কিয় বিল' 5 মানে বুজি লওক। আজি দিনটোৰ পৰা আৰু আফটাৰ ইলেকশ্যন যেতিয়া ৰিজাল্ট ওলাব বিল' 3 এনেকুৱা হ'ব। বিপিএফ দলে হেমোগ্লোবিন অকল বিপিএফ নহয়, এই অঞ্চলত কংগ্ৰেছৰ কথা যদি আমি ক'বলৈ যাওঁ, বৰ্তমান কংগ্ৰেছৰ যিটো স্থিতি, ইতিমধ্যে তেখেতসকলে তেওঁলোকৰ হেমোগ্লোবিন বিল' 3 কংগ্ৰেছ দলৰ প্ৰতি অসমত ইয়াত কোনো কণ্টেষ্ট কৰিব নোৱাৰে, সম্ভৱে নহয়। Ang alam mo mamatakang mo, arang kami sa mundong loob, ini kakay kong pipilong tunanay, be ada kami sa mundong, ব্যক্তি ko makasa posisyon ni kakay, sinta kalambay, be kakako bulabol rasa, be ang ni sanay eba uddesyo nila. Priority number 1 আমরা কৌশিক যদি মিলন সমন্বয় আমার মাজত একতা সমন্বয় মিলন এইটোৱেই প্ৰধান। আর এইটো আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো সম্ভাব্য হৈছে, এই সম্ভাব্য এই সম্ভৱটো আমি বৰ্তি ৰাখিব লাগিব, ইয়াক আমি স্থায়ীকৰণ কৰিব লাগিব। এইটোৱে হ'ল মূল কথা। Kayo sampung na hormon, dinini UPPL ni bigyan na iba, mga kaya kumagoro ko ni bigyan na iba, kasi kim, din ko ni bigyan na ito. Dinisi mungsi stability, mungsi sustota aro, political stability di pura aspek sustota, mungsi mirror kena semua ni iba berlainan. ये दिल्ली सारा काम करना को बिना बिना सस्टेनिटी बिल्कुल जरूरी नहीं है जब वैसे भी किसी उनसे ना में भी पकड़ अब बिना समय नहीं था अब बिल्कुल से उधर ना जिन्हें आन और आंदोलन लोगों से गुबान जंगी समर्थक कला विभिन्न दल संगठनों विपेकों कराने कमाने में विभिन्न गिरी मौके पर राजा जाकर बोलाना जंगी बेवहाय मामा मोनसे सिङाव आलादा दं, सायाव आलादा मामा लुबैनानै फैदों, व्यक्तिगत स्वार्थआवहाय जड़ित दं। बे खोथाखौ हयथ' सोरबा सासे सानैया सानखांनो हागौ। दहायनिफ्राय बायबाय बुंदों बुंथिगिरि बिथांमोना हाग्रामा दांनाय किबा কৈছে ইয়াৰ উত্তৰ দিব, গালি দিছে, কিবা দিছে, চিনি নাপায়, এইটো আপুনি কি কয়? কিন্তু মই ভাবোঁ এইটো উত্তৰ দিবলগীয়া একো বিষয় নহয় আৰু মই নিদিম, দিয়াৰ প্ৰয়োজন নাই। ৰাইজে সকলোৱে আজি সজাগ, নিজৰ বিবেকৰ দ্বাৰা বিবেচিত কৰিবৰ কাৰণে সকলোৱে আজি সক্ষম এই অঞ্চলৰ ৰাইজে। তো গতিকে তেখেতে কি কৈছে কোৱা নাই, মই আশীৰ্বাদ হিচাপে কৈছোঁ। এটাই কথা, এতিয়া কথাটো হ'ল বিগত 10 বছর নিরাকরণীয় তথা নবকরণীয় এই অঞ্চল সাম্প্রদায়িক রাজনীতি, জাতি বিভাজন, জাতিভেদ রাজনীতি কৰি পেলাই এই অঞ্চলৰ সকলো বদলেন অঞ্চলৰ ৰাইজৰ মাজত বড় অনাবড় সৃষ্টি কৰি পেলাই পূৰ্ব বৰষৰ পৰা ইয়াত বসতি কৰি সমন্বয়ৰ বান্ধোনেৰে আমাৰ যিটো সংস্কৃতি এইটো বিচ্ছিন্ন কৰি পেলাই নৱকৰণীয়া ডাঙৰীয়াই 10 বছৰ কমিউনেল পলিটিক্স বুলি যিটো কয়, সাম্প্ৰদায়িক ৰাজনীতি, এই সাম্প্ৰদায়িক ৰাজনীতি গোটেই অঞ্চলৰ ৰাজ্যক
দবাই ৰাখিছে। এই কথাটো আজি অতি আনন্দৰ দিন। সাম্প্ৰদায়িক শক্তি তথা ৰাজনীতিৰ পৰা আজি বড়োলেণ্ড অঞ্চলৰ ৰাইজে মুকলি আকাশত আজি মুক্ত মনেৰে আজি আমি উল্লাস কৰাৰ কাৰণে আজি সময় হৈছে। মই ভাবোঁ আমি সকলোৱে আনন্দ কৰিব লাগে, যে ৰবিবাৰ উজান আৰু এই কথাটো আজি সম্ভৱ হ'বলৈ গ'ল আমাৰ দেশত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাজ্যখনৰ কৰ্মবীৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই এনডিএ ফেমিলি আমাৰ ইউপিপিএল দল সামিল। কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল প্ৰাৰ্থীক প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী এনডিএ আজি সমৰ্থন দি পেলাই কমিউনেল পলিটিক্স যেটা সাম্প্রদায়িক রাজনীতিটো শেষ করার কারণে সুবিধা আমাক দিলে। এইটোৰ কাৰণে সেই নেতাসকলক আমি ধন্যবাদ দিব লাগিব। জগতজন বৈরাগন जोंनि प्रधानमंत्री, जोंनि आसामनि गिबिमंत्री, गाहाय मन्त्रि बिथांमोनखौ। मानोना 10 बोसोर बिरासरनिया नबसरनिया गोष्ठीगत साम्प्रदायिक कमिउनेल बर' अनाबर विभाजन बा बुखावनानै जोंनि गेजेराव भुल बुजाबुजि सृष्टि खालामनानै 10 बोसोर बे जायगानिफ्राय बे हानिफ्राय बे मुक्ति जादों। जोंनि अनलायनाय सोमोन्दोखौ बियो ध्वंस खालामदों। नाथाय जोंनि देशनि प्रधानमंत्री माननीय नरेंद्र मोदी, जोंनि राज्यनि गाहाय मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांनि दैदेननाय एनडिए जोंनि ब्रह्मपुर मानगोनां बिथांनि दैदेननाय इउपिपिएल दोलो बेखौ दिनै समर्थन खालामनानै हेरासरनिया तथा साम्प्रदायिक शक्तिखौ बे बिबारनि इलेक्शननि गेजेरजों ध्वंस खालामहरनाया बेयो जोबोद जोङो धन्यबाद होनो गोनां। जों बेखौ साबायखर होनांगोन। बेफोर माखासे गोथौ आरो फिउचारिस्टिक भबिष्यतनि माखासे बहाय बाथ्रा दं। बेफोर बाथ्राखौ जोङो गोथौयै बेनो सिन्ता खालामनांगोन। बिपिएल दल टेक ओभार इउपिपिएल दलक কিহৰ কাৰণে জব কৰিম, এই কথাটো লৈ পেলাই যেতিয়া মই 4 দিন পূৰ্বে এটা প্ৰেছ কনফাৰেন্সৰ মাজেদি যেতিয়া মই ব্যক্ত কৰিছিলোঁ মোৰ ইচ্ছা সিদ্ধান্তটো যেতিয়া মই এক্সপ্ৰেছ কৰিছিলোঁ তেতিয়াই মই স্পষ্ট প্ৰকাশ কৰিছিলোঁ যে বিপিএলৰ পৰা ইউপিপিএলত যোৱাৰ মূল উদ্দেশ্য হ'ল এইটো আজি সময়ৰ দাবী, সময়ৰ দাবী, ডিমাণ্ড অফ টাইম। এই সময়ৰ দাবীৰ কথাটো ইয়াত কি অৰ্থ আছে, ইয়াত কি মিনিং আছে, এই কথাটো বিভিন্ন মহলে বিভিন্ন ধৰণৰ চৰ্চা কৰিছে। এই কথাটো মই বাৰে বাৰে ক'ব বিচাৰিছোঁ, ইতিমধ্যে কৈছোঁ যে এইটো ক্ৰিটিকেল, ইমান ক্ৰিটিকেল বস্তুটো চাবলগীয়া একো নাই। চিম্পল, সহজ আৰু চিধাকৈ কথাটো চাব লাগে। এই বৃহৎ যিটো বড়োলেণ্ড অঞ্চল, এই বড়োলেণ্ড অঞ্চলৰ যিটো পৰিস্থিতি, পৰিৱেশ, অৱস্থা, এই কথাটো আমি সকলো মোবাইল বাকী ৰাইজ হিচাপে সকলো জাতি জনগোষ্ঠী ইয়াৰে আমি বসতি ব্যক্তি হিচাপে আমি সকলো যে এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন, আমাৰ সমন্বয়, মিলন কেনেকৈ আমি ইয়াত অটুট ৰাখিব লাগে, এই কথাটো আমি সকলোৱে সাৱধান কৰোঁ। ইয়াৰ কাৰণে আমি সজাগ। কাৰণ আহি থকা দিনবিলাক আমাৰ কাৰণে বহুত কথা ইতিমধ্যে উলটিয়াই দিছে, ইংগিত দিছে যে অনাগত দিনত এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন
শান্তি সম্প্ৰীতি তথা সমন্বয় আৰু মিলন এই কথাটো আমি আজি বৰ্তমান এই পৃথিৱীৰ দলৰ নেতৃত্ব তথা সমন্বয়ত আগৰ নেতৃত্ব যিটো ধাৰাত যিটো দিশত আগুৱাই গৈছে এই সমন্বয় এই একতা এইটো অটুট ৰখাৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ পেলাই আমি সমৰ্থন কৰিব যে চন্দ্ৰন ব্ৰহ্ম প্ৰাক্তন অসমৰ মন্ত্ৰী এই কথাটো উল্লেখ কৰি পেলাই আমাৰ এংকৰিং যে ব্যক্তিসকলে কৰি আছে তেখেতসকলে তেওঁলোকে কৈছে তো গতিকে পূৰ্ণ মন্ত্ৰী হ'ব লাগে বিটিচি ডেপুটি চিফ বুলি ইতিমধ্যে উল্লেখ কৰিছে এইটো সত্য কথা প্ৰথম ইণ্টাৰিম ডেপুটি চিফ হৈ কাম কৰাৰ কাৰণে ৰাইজৰ আশীৰ্বাদত সুবিধা পাইছিল ইলেক্টেড যেতিয়া বিটিচি আহিছিল 2005 চনত তেতিয়াও ডেপুটি চিফ হিচাপে এই অঞ্চলটো সেৱা কৰাৰ কাৰণে ৰাইজে মোক আশীৰ্বাদ দিছিল সকলো ৰাইজৰ আশীৰ্বাদ ঈশ্বৰৰ কৃপাত কনজিকিউটিভ তিনিবাৰ অসমত কেবিনেট মন্ত্ৰী হোৱাৰ কাৰণে মই খুব ভাগ্য হৈছিল এই কথাটো মই নিজৰ যিটো বিশ্লেষণ মই যিটো মানি লৈ মই যিটো বুজো যে চন্দ্ৰন ব্ৰহ্ম এজন ব্যক্তি হিচাপে ৰাইজৰ যিটো আশীৰ্বাদ তথা যিটো মৰ্যাদা পাব লাগে মই যিটো পাবলগীয়া তাতকৈ মই বহুত বেছি পাইছোঁ নতুনকৈ আৰু কিবা পাবলগীয়া হ'বলগীয়া বুলি মই নাভাবোঁ